লগত যেতিয়া খবৰটো পাইছিলোঁ তেতিয়া মই সিদ্ধাৰ্থকে সুধি আছিলোঁ, কাৰণ কাৰো ফোন লগা নাছিল। পিছলৈ কাৰো ফোন মই একেবাৰে নাপালোঁ। মই ইমান চেষ্টা কৰিছিলোঁ, বিচাৰিছিলোঁ যে মোক আচল ঘটনাটো কি হৈছে কওক। মই কৰি আছিলোঁ ফোন, মই খবৰ তেওঁলোকৰ পৰাই পাইছোঁ প্ৰথম। তাৰপিছত আৰু মই কাকো ফোনত নাই পোৱা, একো মানে ইমান বিচাৰিছিলোঁ যে তেওঁ ভণ্টি আৰু মই ইমান ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যে মোক এবাৰ দেখুৱাই দিয়ক অন্ততঃ কি হৈছে, কেনেকৈ আছে। নাই, একো দেখিবলৈ নাপালোঁ, না ভিডিঅ' পালোঁ, না এটা হেৰি পালোঁ। তাৰপিছত কিন্তু ফেচবুকত বা হেৰিত এইবোৰ ভিডিঅ'বোৰ ওলায়ে আছে এটা এটাকৈ। শেষ মুহূৰ্তৰ ফটোও পাইছোঁ হস্পিটেলৰ ভিতৰত, কিন্তু সেইখন বহুত পিছত দেখিছোঁ। শ্যামকানু মহন্তই কিয় লৈ গ'ল, তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক, এটা সত্তাক, এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে, সেইটো কথা মই একো বুজিয়ে নাপালোঁ। না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল, না কোনো ছিকিউৰিটি আছিল, না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ, তেওঁৰ খোৱাৰ, তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত। তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল। সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল। সেইটোৱে মোৰ মানে জীৱনৰ কাৰণে মোৰ নিজৰ এটা খেদ থাকি যাব মোৰ লগত সদায়। জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল। জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশ্যনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল। মই ইমানখিনিও নাজানো জুবিনে কিমান মানে ৰেমিউনাৰেশ্যন লৈ কিবা এটা অনুষ্ঠান কৰে বা তেওঁৰ এগ্ৰিমেণ্ট কেনেকৈ হয়, কিমান শতাংশ কি হেৰি থাকে তেওঁৰ মানে মিউজিক লেভেলতে হওক, যি হওক অন্য কপিৰাইট, এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই। তেওঁৰতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম, কিন্তু মোক কিমান সময় লাগিব, কেনেকৈ পাৰিম মই নাজানো। আমাৰ ইমান কঠিন সময়ত সকলোৱে আহি মোৰ কাষত থিয় দিছে। এইখিনিতো সকলো মই জানো জুবিনৰ কাৰণে মৰম মই পাইছোঁ সকলোৰ পৰা। মোকো বহুত মানে সাহস দিছে, শক্তি দিছে সকলোৱে। সদায় মোৰ লগত থাকক আৰু জুবিনৰ প্ৰতি আশীৰ্বাদটো মই জানো, তেওঁলোকৰ মৰম আশীৰ্বাদ সদায় থাকিব। তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব। আৰু বহুত সপোন আছিল মানুহজনৰ। মই যিমান পাৰোঁ মই চেষ্টা কৰিম কৰি যাবলৈ। আপোনালোকৰ সহায় সহযোগিতা আপোনালোক লগত থাকিলে। আৰু নতুন প্ৰজন্মৰ কাৰণে জুবিনৰ বহুত সপোন আছিল আচলতে, প্ৰকৃতিৰ কাৰণে সপোন আছিল। আৰু প্ৰকৃতিকে ঈশ্বৰ বুলি পূজা কৰিছিল, সেইকাৰণে চাগে এতিয়া প্ৰকৃতিয়েও তেওঁক সিমানখিনি, বা মানুহকে তেওঁ, ৰাইজকে তেওঁ নিজৰ সকলো শক্তি বুলি ভাবিছিল, আধাৰ বুলি ভাবিছিল। সেইকাৰণে এতিয়া লাখ লাখ জনতা তেওঁৰ কাৰণে ওলাই আহিছে। গতিকে সেইখিনি থাকিবই তেওঁৰ প্ৰতি। আৰু তেওঁলোকে তেওঁৰ যিখিনি আদৰ্শ আছিল, নীতি আছিল, আজি যেনেকৈ অকল মানুহ ওলাই আহিছে, তাত কোনো জাতি ধৰ্ম কোনো ব্যৱধানেই নাই, তেনেকেই সদায় থাকক সমাজখন। মই সেইটোৱে বিচাৰিম। আৰু জুবিন তেতিয়াই মই তাক জানো, তেওঁ য'ত আছে সুখত থাকিব। সপোন আছিল ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে, সেইখনৰ কাৰণে অকণমান ক'ব নেকি? আৰম্ভ হৈছে কাম, কালি ৰাজেশ দাই কৈছে বহু কথা। ৰাজেশ তেওঁলোকে কৰিয়ে আছে, সকলোখিনি কাম আৰম্ভ কৰিছে। আৰু সেইটো জুবিনৰ এখন মানে বহুত মানে খুব আশাৰ ছবি আছিল, বহুত আশাৰ কাম আছিল। একদম নিজৰ মানে সকলো দি কৰাৰ নিচিনা তেওঁ। আৰু যিহেতু এখন মিউজিকেল লাভ ষ্টৰী, এনেকুৱা এটা কাম তেওঁ কৰিবলৈ খুবেই মন আছিল। মিউজিকৰ কামখিনি খুব ধুনীয়াকৈ তেওঁ কৰি হৈ গৈছে। তেওঁৰ ভইচ ডাবিং কৰিব যিহেতু নোৱাৰিলে, সেইকাৰণে যিখিনি চাউণ্ড মানে কৰা আছিলে সেইখিনি আমি চেষ্টা কৰি আছোঁ সেইখিনিৰ লগত কাম কৰিবলৈ, যাতে জুবিনৰ অৰিজিনেল ভইচটো অলপ হ'লেও ক'ৰবাত চিনেমাখনত থাকে। বাকী পষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে। 31 তাৰিখে আমি উলিয়াবলৈ চেষ্টা কৰিম। তেওঁ যেনেদৰে পৰিকল্পনা কৰিছিলে কামবোৰ তেনেকৈ চলাই যাবলৈ চেষ্টা কৰিম। মোক খালি সকলোৰে সহায় সহযোগিতাই লাগে, আৰু সেইটোৱে মোৰ বৰ। গৌতম আদানীও আহিছিলে, হয়, কৈছে তেওঁ জুবিন এনেকুৱা মানে এটা সত্তা কেতিয়াও তেওঁ জীৱনকালত দেখা নাই, সেইটো কথা কৈছে এতিয়ালৈকে। কিমান মানুহে ভাল পাব পাৰে, শিল্পী বহুত দেখিছোঁ, কিন্তু এনেকুৱা এটা সত্তা দেখা নাই, সঁচাকৈ অৱতাৰী পুৰুষ, এনেকুৱা ধৰণেই কথা এষাৰ কৈছে তেওঁ। আৰু কৈছে পৰিয়ালৰ লগত সদায় আছোঁ, যদি কিবা পৰিকল্পনা আছে জুবিনৰ লেগেচিটো আগবঢ়াই নিবলৈ তেওঁলোক লগত থাকিব, সেই কথাটোৱে কৈছে। আৰু বাইদেউ আপুনি CIDত কেছ FIR দিছে, অকণমান জনাব। FIR দিছে আৰু কিমান বিশ্বাস আছে, আস্থা আছে গোটেই ইনভেষ্টিগেশ্যনটোৰ ওপৰত অসম চৰকাৰৰ পৰা? প্ৰথম দিনাৰ পৰা অসম চৰকাৰে মানে সকলোৱে, গোটেই ৰাইজে, চৰকাৰে, পুলিচ প্ৰশাসন সকলোৱে সহায় কৰিছে। ছিংগাপুৰ
পুলিচেও মোৰ লগত কণ্টেক্ট কৰিছিলে গতিকে মই সকলো যিটো ন্যায় ব্যৱস্থা যিটো তেওঁলোকে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে আৰম্ভণিৰ পৰা মই সদায় লগত আছোঁৱেই তেওঁলোকৰ লগত কথা পাতি আছোঁ আৰু দেশৰ আইন ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু জুবিনৰ বিষয়টো সকলোৱে মই জানো অলপ বিশেষভাৱেই ল'ব গতিকে ৰাইজৰো দাবী আছে ৰাইজৰো আশা আছে আস্থা আছে চৰকাৰৰ ওপৰত হওক আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত হওক আইনৰ ওপৰত গতিকে সেইখিনি মই পাম বুলি জানো মই আচল ঘটনাটো কি হৈছিল মই সম্পূৰ্ণভাৱে জানিব বিচাৰোঁ এতিয়াও আটাইবোৰ ব্যক্তিৰ বিৰুদ্ধে দিছে তাত উপস্থিত থকা সেই ঘটনাৰ দিনাখন সেই সময়ত উপস্থিত থকা সকলোখিনিৰ ওপৰতে দিছোঁ আৰু তাত নেগলিজেঞ্চ অফ ডিউটিটোতো সম্পূৰ্ণ দেখা গৈছে যিবোৰ ভিডিঅ' চাৰ্কুলেট হৈ আছে এতিয়া দেখা গৈছে জুবিন একেবাৰে সম্পূৰ্ণভাৱে তেওঁ এক্সজষ্টেড হৈ গৈছিল সেই সময়খিনিত আকৌ লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ পানীত এৰি দিয়া এই বস্তুবোৰ আমি আচলতে বহুত দেৰিকৈ দেখিছোঁ 6-7 দিন যোৱাৰ পিছত আমি এইবোৰ ভিডিঅ' দেখিছোঁ আৰু শেষৰ সময়টোত সেই ভাগৰুৱা সময়টোত চাগে মই মানে ভাবিব নোৱাৰোঁ তেওঁৰ বুকুখনে তেতিয়া কি বিচাৰিছিল আৰু তেতিয়া তেওঁ